বাপে চলি চাবলৈ গৈছে তোহে দিন আৰু দে এই 20-22 বছৰতে বিয়াখন পাতি ল নহ'লে কি কৰিবি আৰু পাতি ল তেতিয়াহে দিব পাৰিবি ষ্টেটাছ আজি মই বাপেক হ'লো আজি মই মাক হ'লো বুলি আৰু লগতে তেতিয়া ৰিলছ কিবা কিবি এইবিলাক কি কৰে বনাব পাৰিবি তয়ে দিন দে তোৱে দিন আৰু কি হয় না আৰু হয় নেকি আৰু চোন বোলে তই বিয়া কৰা নাপাতো কিন্তু এয়া কি শুনিছোঁ হয় নে নহয় কথাটো পচন্দ কি হ'ল কি কবি মোৰ দুখৰ কথাটো নোহোৱা নহয় প্ৰব্লেম এটা আছে প্ৰব্লেমটো মানে হৈছে তোৰ ছোৱালীজনী বাপেকটো বোলে মহা চিপচ মই আমাৰ ঘৰৰ মানুহক বোলে কুকুৰক খোৱা বিস্কুট খুৱাই পাইছে বোলে মেৰি গ'ল নে চেৰি গ'ল আৰু কলা বিস্কুট নে চুকা বিস্কুট এইবিলাক খুৱাই উঠিছে গৰম গাখীৰৰ লগত পিছে তই কচোন ইমান কেবাৰি হ'লে কেনেকৈ হ'ব অন্ততঃ গাখীৰ চাহ এখন খুৱাই পঠিয়াওক কেই এটাই গতি বুজি বাবা তাৰ বাপেকটো বোলে এনেকৈ কম চিপচ চালত পানী গিলাচ নেকি ঘৰলৈ আহিলে তামোল চালিটো বাদেই চাহ বাদেই ই বাবা আহি একো লোকৰ কথাই কয় পিছে বাংলা মাষ্টৰ তোৰ বাপেৰেনো কিনিলে তেহেঁতৰ ঘৰলৈ প্ৰথম গৈছিলে নহয় নাই আমি নিব নোৱাৰা নহয় মানে আমাৰ দেউতাই নিব নোৱাৰা নহয় কিন্তু কি জানো নতুন মিতিৰৰ ঘৰলৈ গ'লে এইবিলাক নিনিয়ে নহয় আমাৰ আকৌ দেউতাই টাউনতে পানী বটল হেনো কিনি খালোঁ আৰু সেই বটলটোকে হাতত লৈ গৈছিলে তেহেঁতৰ হেনো ছোৱালী এজনী আছে সৰু ছোৱালী এজনী কিজানি সেইটো মিঠাই পানী একদম কুকুৰকে নিছে বোলে মানুহবোৰ বৰ লোভীয়া যেন পাইছোঁ দেই চলা কেবাৰী ঘৰ হেৰি সুধা হাতে যাব তেহেঁতৰ আকৌ মটন বিৰিয়ানী খুৱাব লাগে ঘণ্টা বুজিলোঁ দে তোৰ বাপেৰৰ কথা কেনেকুৱা বস্তু চালা আমি ঘৰলৈ আহিলে পানী গছ খাবলৈ নিদিয়ে নহয় ইমান কি বল নহয় তহঁতে আকৌ ঘৰত খাই বৈ আহা বুলিহে নিদিওঁ দেউতাটো কয় দে সিহঁতক চাহ ভাত দে কিন্তু মই আকৌ তহঁতে ঘৰত খাই আহা বুলিহে নিদিওঁ দে বুজিলোঁ ফুটনি মাৰিব নালাগে ঘটিডাল খাওঁতে তহঁতৰ জনম গৈছে এই বস্তুকেইটা আছে আৰু চোফা চেটটো আছে ঘৰটো বনালি তহঁতি ঘটিডাল খাই ইমান ঘৰটো বনাই দিলি নে ইমান ধুনীয়াকৈ হ'ব পিছে অহা 25 তাৰিখ হ'লে আমাৰ গাঁৱত এটা ঠেক আনিছে তহঁতি গম পাৱহঁত নে বাৰু তাকে কালি নে পৰহি মই বেনাৰ নাচানা তেনেকুৱা এখন দেখিছিলোঁ মই নোহোৱা নেদেখা নহয় তাকে চিন্তা এটা কৰি আছোঁ যাব লাগিব বুলি কিন্তু কেনেকৈ যাওঁ কি কথা আমাৰ বুঢ়াটোৱে পইচা 100হে দিয়ে 100তকৈ বেছি নিদিয়ে নহয় গেলেই টিকেটে বোলে 150 টকা আৰু বৰ ধুনীয়া নাটক বহুত মানুহ হ'ব এক্টৰ ভাল বোলে কিন্তু তহঁতি যাবি নে নাযাওঁ নাই যোৱাটো কিবা এটা পকাই যাবই লাগিব তহঁতি যদি মোৰ লগ দিয় তেতিয়াহ'লে যাব পৰাটো খাটাং আৰু এটা কি জানো যদি আমি নাযাওঁ সঁচাই কৈছোঁ দেই কিন্তু আমাৰ বহুত লছ হ'ব পাছত পস্তাব লাগিব সেইটো কাৰণে তহঁতি যদি মোক লগ দিয় তেতিয়াহ'লে আমি থিয়েটাৰ চামেই 3খন নাটক 3 ৰাতি নন ষ্টপ চামেই কিনো চাপ দিয়াৰ কথা কৈছ মানে কিনো তোৰ লগ দিয়াৰ কথা কৈছ যদি সুবিধা যেন দেখোঁ দিম বাৰু নহ'লে কিন্তু মই নিদিওঁ দেই এতিয়া চা এতিয়া তামোলৰ পোন কেইটকা 3টা তামোলত যদি 20 টকা হয় পোন তামোলত কেইটকা তহঁতি সেইটো হিচাপ উলিয়াবি মানে গেলাই ঘৰৰ পুখুৰীটো পাৰৰ পৰা 2 খোজমান গৈ কমচে কম মানে চিমেণ্টৰ বস্তাই 4-5 বস্তা একেটা গাঁততে তামোল পুতি থৈছে যদি তাৰ এবোন আমি উঠাই দিব পাৰোঁ মানে তাৰ এবেগ যদি আমি উঠাই দিব পাৰোঁ তেতিয়া বুজিলি আমাৰ থিয়েটাৰ চোৱাটো নিশ্চিন্ত পিছে এইবিলাক কামত মই নাযাম নেকি বৰ ভাল নহ'ব যদি ফচোঁ আজিকালিতো গোটেই মানে মিডিয়াৰ যুগ মোবাইলৰ যুগ যদি আমাক ধৰা পোৱাৰ পাছত মোবাইলত ফটো তুলি টিভিত মোবাইলত ইণ্টাৰনেটত চবতে যদি এৰি দিয়ে তেতিয়া নাই কথাটো বৰ ভাল নহ'ব নেকি তাতে মই যদি ছোৱালী মানুহ যাওঁ কিবা কাৰণত যদি ফচোঁ কেনেকুৱা হ'ব সেইটো চিন্তা এটা কৰিব লাগিব কি হয় মই যাম কাৰণ সিহঁতৰ ঘৰৰ লগত আমাৰ ঘৰৰ ৰিলেশ্যনটো অকণমান ভালেই বাৰু কিন্তু চিন্তা কৰিবলগীয়া কথা এটা আছে কি জানো কিন্তু আমি সময়টো কেতিয়া ভাতিবেলা নে ৰাতি সেইটো মেইন কথা আৰু পিছে তোৰ হাততনো কি বুদ্ধি আছে কচোন কেনেকৈ চুৰ কৰা কথাটো ভাবিছোঁ শুন তেতিয়াহ'লে সন্ধ্যা লগা লগ আমি চাৰিওটা সিহঁতৰ বাৰীত যাম তাৰপৰা তোৰ লগত যেতিয়া ৰিলেশ্যন ভালেই তই আৰু পপি 2টা ভিতৰলৈ যাবি গৈ সিহঁতৰ মাক বাপেকৰ লগত কথা পাতিবি মই আৰু পুতুকনে 2টা পুখুৰী পাবলৈ যাম কিন্তু এটা কথা মনত ৰাখিবি যাতে আমি দুটাও তহঁতৰ লগত আহিছোঁ বুলি সিহঁতৰ ঘৰৰ মানুহে গম নাপায় যদি কেনেবাকৈ গম পাবলৈ হয় তেতিয়া এটা বুদ্ধি আছে মোৰ হাতত কিন্তু বুদ্ধি থাকিলেই নহ'ব তহঁতি নজনাবি যে আমি দুটাও সিহঁতৰ বাৰীত গৈছোঁ যদিহে কিবা কাৰণত সিহঁতৰ ঘৰৰ মানুহ পাছফালে ওলাই তেতিয়া তই মোক কবি চোৰ 3 সত্য চোৰ
বুদ্ধিটো বৰ ভাল হ'ব যেন লাগিছে। মই বাৰু মায়কে আজিলৈকে মেনেজ কৰিম কথা পাতি আৰু সিহঁতৰ মাইকজনী এনেও কথা চাবি, সেইটো মই জানো, সেইটো মই মেনেজ কৰিম। যদি কিবা কাৰণত বাপেক যদি পাছফালে ওলাই যায় হাৰামতা কৰিব লাগিছে বুলি তেতিয়া কিন্তু এটা কাম কৰিব লাগিব। কি গম পাইছনে তহঁতি নাই পাইছে ন? কাৰণ মইতো কোৱাই নাই, তহঁতক ক'লেই গম পাবি তহঁতি। তহঁতৰ লিখা ধূতকেইটাৰ আগত যে মই ভাল বন্ধুত্ব পাতিলোঁ, কি বুজিছ? মই আৰু যেতিয়া তামোলৰ গাঁতৰ ওচৰত থাকিম তেতিয়া আমি গাঁত খন্দা সময়ত মেকুৰী মাতে মেও মেওকৈ মাতিম। আৰু যদি কিবা কাৰণত তহঁতৰ কথাত বাপেক ভুল গৈ ভিতৰত সোমাই থাকে তেতিয়াহ'লে বেলেগ কথা। যদি কিবা কাৰণত পাছপিনে ওলায় তেতিয়া তহঁতিও মেও মেও শব্দ দিবি, তেতিয়া মই বুজিম যে বাপেক আহিছে। আৰু যদি মই কুকুৰৰ মাত দিওঁ তেতিয়া তহঁতি জানিবি যে আমাৰ কামটো ছাকচেছ। গতিকে আমি আজি সন্ধিয়া মিছন চুৰু কৰিব লাগিব, নে কি ক তহঁতি? মোৰ আৰু কিনো দে, বন্ধু বুলিবলৈ তহঁতি আছ আৰু তহঁতি যেনি যাওঁ মই তেনেকৈ যাম আৰু। খালি যেনিবা এটা কথা মনত ৰাখিবি আৰু যাতে লাল ঢাকৰ ভিতৰত নহ'ব, সেই কাৰেণ্টৰ যাতে কয়ে 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 কৰি থাকে সেইটো ভিতৰত নহ'লেই হ'ল আৰু। তেতিয়াহ'লে মই সন্ধিয়ালৈ ৰেডি হ'ম আৰু ন? তেতিয়াহ'লে এতিয়ালৈ আমি গৈ থাকোঁ। আজি সন্ধিয়া 7টা বজাত মিছন চুৰু নাপাহৰিবি তহঁতি। আপোনালোকে সকলোৱে চেনেলটো লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।